গাঁৱত মেলা পাতিছিলে ৰহবাৰী পৰ্যটন মেলা শেষ হ'ল 10-11-12 পাতিছিলে শেষ হ'ল এতিয়া মেলাৰ শেষ হোৱাৰ পাছত পৰ্যটন আমাৰ এনেকৈ এইটো ৰাস্তাত যায় ধুনীয়া ৰাস্তাটো কাৰ্যসূচী প্ৰতিযোগিতাসমূহ ইতিমধ্যে প্ৰথম প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আমি আৰম্ভ কৰি লৈছোঁ সৃষ্টি নৃত্য প্ৰতিযোগিতা সকল সন্মানীয় শিল্পীসকলে তেখেতসকলৰ নাম পঞ্জীয়ন কৰিছে সময়ৰ প্ৰতি আৰু ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰূপলমে তেখেতসকলক আমি মঞ্চৰ কাষতেই সাজু হৈ ৰ'বৰ বাবে আমি বিনম্ৰভাৱে উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু ফুলনি প্ৰতিযোগিতাৰ বিষয়ে কিছু বক্তব্য ৰাখিবৰ বাবে আমি পুৰা পেট ভৰি গ'ল আজি মেলালৈ আহি কিনি হাতী আৰু ঘোঁৰা একেলগত আৰু আমি পৰৱৰ্তী সময়ত কি দেখিব লাগিছে জানো হাতী ঘোঁৰা একেলগত চেষ্টা কৰিম সকল ৰথবাৰীয়ে নহয় হাতী ঘোঁৰা একেলগত দেখাই দে অঞ্চলৰ পৰা পলাইছে আমি গতিকে অহা বৰ্ষতো আৰু আমি পৰিৱেশ গঢ়িব গতিকে আমি প্ৰত্যেকে আন্তৰিক সহযোগিতা আমি আপোনালোকৰ আন্তৰিক সহযোগিতাই আমাৰ এই ইংৰাজী নৱবৰ্ষৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আগন্তুক যি আমাৰ মাঘৰ বিহু আহি আছে সেয়াও মাঘৰ বিহুৰ শুভেচ্ছা দিছিলোঁ আমাক আমন্ত্ৰণ কৰিবৰ বাবে উদযাপন সমিতিৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ লক্ষীদাই আমাক নিমন্ত্ৰণ কৰিছে তেখেতকো এই আশাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিহেতু স্কুল খোলা হয় সেইকাৰণে আজি প্ৰতিযোগী অহাটো অলপ পলম হৈছে